হেল্ল' একদম ভয় লগা পৰিৱেশ এটা দেখাইছোঁ। এয়া নলবাৰীলৈ গৈ আছিলোঁ ৰাতিপুৱা কেইটা বাজিছে বাৰু আপোনালোকে অনুমান কৰক দেই। ৰাতিপুৱা নে এয়া ৰাতি বাৰু আপোনালোকে ভাবকচোন। এয়া গৈ আছোঁ নলবাৰীলৈ। ইমান বেছি ভয় লাগিছে, ইমান বেছি বতাহ ধুমুহা, আৰু এয়া ৰাতিপুৱা 7:30 বাজিছে। 7:30 এনেকুৱা আন্ধাৰ, গোটেই হাজো ৰোডটো এনেকৈ আন্ধাৰ। গুৱাহাটীতো হৈছিলে বোলে, কিন্তু মই গুৱাহাটীৰ পৰাটো পাৰ হৈ গ'লোঁ। চব লাইট জ্বলাই উপায় পোৱা নাই মানুহে, কেনেকুৱা আন্ধাৰ আৰু ৰাতি সদৃশ পৰিৱেশ হৈ গ'ল। দেখি ইমানেই বেছি ভয় খাইছিলোঁ, আৰু জীৱনত এনেকৈ ৰাতি হৈ যোৱা, ৰাতিপুৱাৰ ভাগতে ৰাতি হৈ যোৱা প্ৰথম দেখিছোঁ, আৰু দেখি বহুত ভয় লাগিছিল। আৰু গছ চছ মানে কেনেকুৱা বতাহ ধুমুহা, আৰু ইমান অন্ধকাৰ মই কেতিয়াও দেখা নাই। আৰু আপোনালোকলৈ আগবঢ়াইছোঁ ভিডিঅ'টো, আৰু মই ভয়ে ভয়ে কৰিছোঁ। গাড়ীত গৈ আছোঁ যদিও বহুত বেছি ভয় খাইছিলোঁ। ইমান আন্ধাৰ কিয় হৈছে, কি হৈছে, এনেকুৱা ভয় খাইছিলোঁ। আৰু আপোনালোকে কোনোবাই আগতে এনেকুৱা পৰিৱেশ দেখিছেনে জনাব দেই। আৰু ইমান বেছি আন্ধাৰ কেতিয়াও হোৱা নাই চাগে, কোনেও দেখা নাই। বহুত বেছি বতাহ ধুমুহা, বহুত বেছি আন্ধাৰ, আৰু বহুত বেছি বৰষুণ। গতিকে আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ এইটো কাৰণে, এইটো সময়ত বহুত মানুহে শুই আছিল চাগে, বহুত মানুহে উঠিছে আৰু বহুত মানুহ শুইও আছে চাগে, গম নাপায় এই পৰিৱেশটো যে আজি ৰাতিপুৱা হৈছে। গতিকে মই দেখিবলৈ পালোঁ এইটো বৰ ডাঙৰ এটা পৰিৱেশ আৰু নেচাৰ আৰু বতৰৰ এটা খেল দেখিবলৈ পালোঁ। ভগৱানৰ এটা কেনেকুৱা মানে কৰি দিব পাৰে মানে ভগৱানে, এনেকুৱা এটা দিন আনি দিছে ভগৱানে, যে দিনতে আন্ধাৰ বুলি কয় যে, সেইটো হৈছে দিনতে আন্ধাৰ। আৰু ৰাতিপুৱা 7:30 পৰিৱেশ এইটো। মই হাজো ৰোডত গৈ আছিলোঁ, আৰু এয়া গোটেই অন্ধকাৰ, পূৰা ঘৰে চৰে চবতে লাইট জ্বলিয়ে আছে, আৰু তেল ডিপুটো লাইট জ্বলাই দিছে, গাড়ীটো লাইট জ্বলিয়ে আছে। দেখিছেনে? কেতিয়াও এইটো ৰাতিপুৱাৰ পৰিৱেশ বুলি ক'ব পাৰিবনে আপোনালোকে? ৰাতিপুৱা এইটো হয়তো 5টামান বজাৰ পৰিৱেশ বুলি ক'ব পাৰিব, ঠাণ্ডা দিনৰ আন্ধাৰ হৈ থকাৰ। কিন্তু এই গৰম দিনত ৰাতিপুৱা 7:30 এনেকুৱা এটা বতৰ হৈ যোৱা, এনেকুৱা অন্ধকাৰ হৈ যোৱা, এয়া মই প্ৰথম দেখিলোঁ জীৱনত। আৰু মানে বহুত এটা ভয় খালোঁ দেই, বহুত বেছি ভয় খালোঁ। গৈ থাকোঁতেও ভগৱানকে মাতি গৈ আছোঁ। গতিকে আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ এইটো কাৰণেই, যে বাহিৰত আজি ৰাতিপুৱা হৈ যোৱা এই পৰিৱেশটো মই ভিডিঅ' কৰি ৰাখিছিলোঁ, আৰু বহুতে দেখিবলৈ হয়তো নাপালে এই মানে মুহূৰ্তটো। গতিকে মই আপোনালোকলৈ আগবঢ়াইছোঁ এই মানে ভিডিঅ' আকাৰে। এনেকুৱা এখন মানে এনেকুৱা আকাশখন ক'লা, একো নেদেখি, আৰু মোবাইলত তেওঁ অকণমান পোহৰে আহিছে, কিন্তু ইয়াতকৈ বেছি আন্ধাৰ দেখিছোঁ। ৰিয়েল আমি চাওঁতে বেছি আন্ধাৰ দেখি গৈ আছিলোঁ। মোবাইলত অকণ পোহৰ আহিছে যিহেতু লাইট জ্বলি আছে, কিন্তু আমি বহুত বেছি আন্ধাৰৰ মাজেদি পাৰ হৈ গৈছোঁ। গোটেই ৰাস্তাটো মানে আন্ধাৰকৈ গ'লোঁ, আৰু বহুত বেছি বতাহ ধুমুহা, বহুত বেছি বৰষুণ, ইমান হুলস্থুলো হৈ আছিলে। গতিকে মই পিছত আপোনালোকক এইটো ভইচ ডাবিং দি দিছোঁ, আৰু মোৰ গাড়ীত যিহেতু গানো বাজি আছিলে, ভয়তে গান চান বজাইও লৈছিলোঁ। গতিকে কপিৰাইট লাগিবৰ কাৰণে তাৰ মানে শব্দবোৰ দেখুৱাব নোৱাৰিলোঁ। ইমান বিজুলী ঢেৰেকণি, ইমান বেছি বতাহ, মই মানে এনেকুৱা পৰিৱেশ